আহিছোঁ আকৌ এবাৰ মনোজ দা ব্লগলৈ। আজি গোলাপ পাৰ্কৰ চিৰিয়াখানাত সোমাম, আপোনালোকে চাব পাৰিব চৰাই চিৰিকটি কিমান ধুনীয়া ধুনীয়া জেগা। গোলাপ পাৰ্কৰ আগতে পাৰ্কৰ ভিতৰত একবাৰ ভিডিঅ' বনাইছোঁ, কিন্তু মই চিৰিয়াখানাত সোমোৱা নাছিলোঁ আৰু মেলাও বহি আছে তাতে, সেইটো দেখাম চব। আপোনালোকে ভিডিঅ'টো চাই লওক। আগুনৰ চৰাই পক্ষী চাই লওক কিমান ডাঙৰ, ফাৰ্ষ্ট টাইম ইমান ওচৰৰ পৰা চাইছোঁ। দুটা আছে, চৰাইৰ মাজত চবচে স্পীডকে দৌৰিব পৰা উট পক্ষীটো এইটোৱে হয়। পুৰা চৰাই আছে, উট পক্ষী এইবোৰ বহুত ডাঙৰ ডাঙৰ চৰাই। আপোনালোকে চাৰিওফালে একবাৰ চাই লওক কিমান ধুনীয়া। এইটো 20 টকা 25 টকা লয় এজনত। আপোনালোকে আহিলে আহিব পাৰে উদয়পুৰত, গোলাবাগতে আছে, গোলাবাগ পাৰ্কত। বহুত ধুনীয়া জেগা হয়। পাহাৰ আছে, পাহাৰৰ মাজতে আছে এইটো পাৰ্কটো। ইমান ধুনীয়া জেগা হয় চাওক। আৰু এইফালে ৰেল আহিছে চাওক, একদম ওচৰৰ পৰা আপোনালোকক দেখাই আছোঁ। এইটো 50 টকা ইয়াত উঠিলে লয়, পাৰ্কৰ ভিতৰতে এনেকৈ ঘূৰাই আৰু। আপোনালোকে চাব পাৰে কিমান ধুনীয়া ট্ৰেইন হয় এইটো। চাওক কিমান ধুনীয়া। এইটো নতুনকৈ চলাইছে কিন্তু। চাইকিনিটো মজা লাগিছে, একদম জংঘলৰ মাজত, প্ৰাকৃতিৰ মাজত, একদম পাৰ্কৰ ভিতৰতে আছে ধুনীয়া ধুনীয়া চৰাই। আপোনালোকে উদয়পুৰ আহিলে নিশ্চয় আহিব ইয়াত চাবলৈ। টিকেটো সস্তা আছে, 20 টকামান লয়। চাই আহিলোঁ আৰু এতিয়া মেলা দেখাম আপোনালোকক। এই ওচৰতে সোমবাৰে পাৰ্কৰ ভিতৰতে মেলা বহে, সেইটোকে দেখাম আৰু। পাৰে ওচৰতে একদম মেলা বহি আছে, এইফালে বহুত ভিতৰতো তেতুৱা কি আছে, খোৱা বোৱা কাপোৰ কানি এইবোৰ আছে আৰু চাব পাৰে। বাচ্চা খেলা, একদম সৰু সুৰা বাচ্চা। কিমান ভিৰ চাওক। খোৱা বোৱা দোকান, ফুল চুল, কাপোৰ কানি এইবোৰ চব পায় আৰু পাৰ্কৰ ভিতৰতে এইবোৰ আছে। ৰাজস্থানৰ ছোৱালী চব কিমান ধুনীয়া ধুনীয়া। এইবোৰ মেলাটো নাছিলে, এতিয়া নতুনকৈ এইবোৰ উদ্বোধনী কৰিছে আৰু 15 আগষ্টৰ কাৰণে এইবোৰ বেছিভাগ কৰি আছে। সোমবাৰে বহে। ৰাজস্থানৰ খাৰু এইবোৰ।
ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ। গোলাবাটৰ পৰা মেলা চেলা চালোঁ, চৰাই চিৰিকটি চালোঁ। ভিডিঅ'টো ভাল পালে যদি অলপ লাইক চাইক ছাবস্ক্ৰাইব কৰি দিব আৰু অলপমান শ্বেয়াৰ কৰি দিব।